हेलो छात्र छात्रीসকল तो आज এইখন ভিডিঅ'ত মই তোমালোকক ক্লাস 10 এনেকুৱা এটা চেপ্টাৰ বাছি লৈছো যেটো পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেন্ট হ'ব। তো আজি 5 নম্বৰ চেপ্টাৰ ক্লাস 10 ৰ মেথছৰ সমান্তৰ প্ৰগতি চেপ্টাৰৰ পৰা ইম্পৰ্টেন্ট কেইটামান কোৱেশ্চন আলোচনা কৰিম যেকেইটা বাৰে বাৰে পৰীক্ষাত আহি থাকে। একেটা কোৱেশ্চন আমি আলোচনা কৰিম। তো জনে মোৰ চেনেলটো মোৰ তৰফৰ পৰা এটা ৰিকুৱেষ্ট থাকিব তোমালোকৰ ওচৰত, জনে মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছা সিহঁতে নিশ্চয়কৈ এটাকে সাবস্ক্ৰাইব দি ফ্ৰেণ্ডসকলৰ লগত শ্বেয়াৰ কৰিবা বুলি আশা ৰাখিলোঁ। এতিয়া চোৱা, এইটো চেপ্টাৰৰ প্ৰথম এমচিকিউ কুৱেশ্যনটো হ'ল, এইটো 2019ত আহিছিল কুৱেশ্যনটো, গতিকে ইম্পৰ্টেণ্ট হ'ব পাৰে তোমালোকৰ আপকামিং এক্সামৰ কাৰণে। চোৱা, প্ৰথম কুৱেশ্যনটো দি আছে 10, 7, 4 এনেকুৱা এটা এপি 10 তাৰপিছত 7 তাৰপিছত 4 তাৰপিছত আৰু আছে এই এপিটোৰ 30তম পদটো হ'ল -67, 77, -77, -87 না -97 ওলাব দিছে। 10, 7, 4 এই এপিটোৰ 30তম পদটো কিমান হ'ব সেইটো তোমাক উলিয়াব দিছে। তো এনেকুৱা কুৱেশ্যন সলভ কৰিবলৈ হ'লে প্ৰথমতে আমি এ আৰু ডি ৰ মানটো উলাই ল'ব লাগিব। সো ইয়াতে প্ৰথম পদ এ ৰ মান কিমান আছে 10। সলিউশন যেতিয়া কৰিম আমি এটো ইয়াতে এ ৰ মান আছে 10, হিয়াৰ এ ৰ মান হ'ল 10 আৰু ডি ৰ মান হ'ব, আমি জানো ডি ৰ মান মানে a2 - a1, গতিকে দ্বিতীয় পদৰ পৰা প্ৰথম পদটো মাইনাস কৰিম, গতিকে 7 - 10, 7 ৰ পৰা যেতিয়া আমি 10 মাইনাস কৰিম, যেটো সৰু সংখ্যাৰ পৰা ডাঙৰ সংখ্যা মাইনাস কৰি আছো, গতিকে 7 - 10 -3, গতিকে আমি এ ৰ মান পালো 10 আৰু ডি ৰ মান পালো কিমান -3। এতিয়া আমাক যেটো ওলাব দিছে 30তম পদ, এতেকে a30 ওলাব দিছে, a30 যেহেতু আমি a30 লিখিব পাৰো, তোমালোকে জানা নিশ্চয় a30 মানে a + 29d, এটো ফৰ্মুলা ইউজ কৰিলে 30তম পদটো ওলাই যাব। a30 মানে a + 29d, এতিয়া a মানে কিমান পাইছো আমি 10 + 29 * d, d মানে কিমান আছে -3, গতিকে আমি পূৰণ কৰিম 10 প্লাস, এতিয়া সো প্লাস আৰু মাইনাস যেতিয়া আমি পূৰণ কৰিম, প্লাসে মাইনাসে কি হ'ব, এটো মাইনাস হৈ যাব প্লাস এটো। দেখো 3 টো 29 ৰ লগত পূৰণ হৈ আছে, 3 × 27 ৰ 7, 7ত থাকিল 2, 3 × 2 = 6 আৰু 2 কিমান 8, 87। এতিয়া সো প্লাসত আছে 10 আৰু মাইনাসত আছে 87, কিহত বেছি আছে মাইনাসত বেছি আছে। 87 ৰ পৰা যদি আমি 10 বাদ দিম তেতিয়া কিমান থাকিব -77। আমি এনেকৈ কুৱেশ্যনত ফাৰ্ষ্টত a ৰ ভ্যালু ওলাই লম, a মানে 10 আৰু d মানে দ্বিতীয় পদ মাইনাস প্ৰথম পদ, 7 - 10, 7 ৰ পৰা 10 গলে মাইনাসত থাকিব কিমান 3, যেহেতু আমাক a30 ওলাব দিছে 30তম পদ, এতেকে a30 = a + 29d, যেহেতু আমি জানো a30 = a + 29d, গতিকে a মানে 10 + 29 * d মানে -3। এতিয়া আমি পূৰণ কৰিম 10 প্লাস প্লাসে মাইনাসে কি হৈ যাব, এটো মাইনাস। এতিয়া সো 3 29 ৰ লগত পূৰণ হৈছে, 3 × 27 ৰ 7, 7 ৰ 2, 3 × 6 আৰু 2 8, এতিয়া 10 আছে প্লাসত, 87 আছে মাইনাসত, গতিকে মাইনাসত বেছি আছে, কিমান বেছি আছে 87 ৰ পৰা 10 গলে 77 মাইনাসত বেছি আছে, গতিকে অপচন বি নম্বৰ অপচনটো কাৰেক্ট হ'ব। এটো ইম্পৰ্টেন্ট কুৱেশ্যন 2019ত আহিছিল, গতিকে তোমালোকৰ এক্সামত আহিব পাৰে, গতিকে ভালকে চাবা এনেকুৱা কুৱেশ্যন। এতিয়া সো আৰু এটা কুৱেশ্যন যেটো 2020ত আহিছিল, সেম আগৰ নিচিনা 1 নম্বৰ নিচিনাই এইটো কুৱেশ্যনটো, এইটো গোটেইটা ভ্যালু নেগেটিভত দি আছে, মাইনাসত দি আছে। এতিয়া কুৱেশ্যনটো কৈছে 0 - 4 8 12 এই এপিটো 26তম পদটো কি হ'ব তোমাক উলিয়াব দিছে। 26তম পদ এপি দি আছে 0 - 4 - 8 - 12, এই এপিটোৰ 26তম পদটো কি হ'ব সেইটো উলিয়াব দিছে। তো ফাৰ্ষ্টতে মই কৈছো এনেকুৱা কুৱেশ্যন কৰিবলৈ হলে প্ৰথমতে তুমি a আৰু d ৰ মান উলাই ল'ব লাগিব। তো ইয়াতে a ৰ মান হ'ল, প্ৰথম পদ হ'ল 0, হিয়াৰ a = 0 আৰু d ৰ মান হ'ব দ্বিতীয় পদ মাইনাস প্ৰথম পদ, দ্বিতীয় পদ কিমান আছে -4 মাইনাস প্ৰথম পদ কিমান আছে 0। এতিয়া কোনো সংখ্যাৰ পৰা যদি আমি 0 বাদ দিও তেতিয়াহলে সদায় তাৰ মান সেই সংখ্যাটোৱে থাকে। যদি 2 ৰ পৰা আমি 0 বাদ দিও উত্তৰ কি হ'ব 2, 3 ৰ পৰা যদি 0 বাদ দিও উত্তৰ কি হ'ব
-4 পৰা যদি 0 বাদ দিও তেতিয়াহলে উত্তৰ কি হ'ব -4 -4 হ'ব d মান আৰু l মান হ'ব 0 এতিয়া যেটো আমাক ওলাব দিছে 26তম ফৰ এটাকে লিখিম এটাকে a26 ক আমি লিখিব পাৰিম a + 25d a + 25d এটো আমি ভ্যালু বহাই যাম a মানে কিমান আছে 0 + 25 into d মানে কিমান আছে -4 এতিয়া 0 লগত যিকোনো সংখ্যা প্লাস কৰিলে সেই সংখ্যাটোৱে হয় গতিকে 0 আমি বাদ দিলো থাকিল প্লাসে মাইনাসে -25 into 4 4 25 গুণ কিমান 100 গতিকে 0 -4 -8 12 এই এপিটো 26তম পদটো হ'ব কিমান -100 গতিকে অপচন বি নম্বৰ অপচনটো কাৰেক্ট হ'ব বুজি পাইছা এনেকুৱা কোৱেশ্চন বহুত ইম্পৰ্টেন্ট হ'ব এটো 2020 ত আহিছিল কোৱেশ্চনটো তেজো আৰু এটা কোৱেশ্চন 3 নম্বৰ কোৱেশ্চন যেটো নেকি 2022 ত আহিছিল এবাৰ আহিছিল পৰীক্ষাত তো ইম্পৰ্টেন্ট হ'ব তোমালোকৰ পৰীক্ষাৰ কাৰণে গতিকে এনেকুৱা কোৱেশ্চন চাব লাগিব সো কোৱেশ্চনটো দি আছে এটা সমান্তৰ প্ৰগতি মানে এটা এপি প্ৰথম পদ 4 আৰু সাধাৰণ অন্তৰ কিমান -3 হলে পঞ্চম পদটো তোমাক উলিয়াব দিছে যদি প্ৰথম পদ 4 হয় আৰু সাধাৰণ অন্তৰ মানে d -3 হয় তেতিয়াহলে পঞ্চম পদ a5 ওলাব দিছে আচ্ছা প্ৰথম পদ মানে আমি জানো প্ৰথম পদ মানে a আৰু সাধাৰণ অন্তৰ মানে কি d ওলাব দিছে কি পঞ্চম পদ মানে a5 এটো ওলাব দিছে মানে আমি এতে লিখিম হিয়াৰ a কিমান দি আছে 4 প্ৰথম পদ আৰু d কিমান দি আছে -3 d ৰ মান হ'ল -3 আৰু a ৰ মান হ'ল 4 যেটো আমাক পঞ্চম পদ ওলাব দিছে গতিকে আমি লিখিম এতেকে a5 ক আমি কেনেকৈ লিখো a5 a + 4d a5 a + 4d এতিয়া আমি ভ্যালু বহাই যাম a মানে 4 + 4 into d মানে কিমান আছে -3 এতিয়া এটো আমি ক্যালকুলেট কৰিম 4 প্লাসে মাইনাসে মাইনাস 4 3 গুণ 12 এতিয়া 4 আছে প্লাসত আৰু 12 আছে মাইনাসত গতিকে মাইনাসত কিমান বেছি আছে মাইনাসত 8 12 পৰা 4 গলে মাইনাসত 8 বেছি আছে গতিকে যদি এটা সমান্তৰ প্ৰগতি প্ৰথম পদ 4 হয় আৰু সাধাৰণ অন্তৰ -3 হয় তেতিয়াহলে পঞ্চম পদটো কিমান হ'ব -8 গতিকে অপচন এ নম্বৰ অপচন -8 এটো কারেক্ট হ'ব এটো 2022 ত আহিছিল এবাৰ গতিকে এটো এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হ'ব পাৰে এতিয়া সো আৰু এটা ইম্পৰ্টেন্ট কোৱেশ্চনটো দি আছে 13579 এই এপিটো প্ৰথম 20টা পদৰ যোগফল ওলাব দিছে প্ৰথম 20টা পদৰ যোগফল মানে s20 ওলাব দিছে এনেকে 13579 এনেকে যদি 20টা পদ দিয়ে ইয়াতে কেটা আছে একটা দুটা তিনটা চাৰিটা পাঁচটা আৰু এনেকে 15টা দিয়াৰ পিছত 20টা হ'ব এই 20টা পদৰ যোগফল কিমান হ'ব এটো তোমাক উলিয়াব দিছে মানে s20 ৰ মান ওলাব দিছে sum of 20 20টা পদৰ যোগফল ওলাব দিছে হ'ব এতিয়া চোৱা এনেকুৱা কোৱেশ্চনত আমি এইটো ফৰ্মুলা ইউজ কৰিব লাগিব sn n/2 whole into twice a plus n-1 whole into d ফৰ্মুলাটো মুখস্থ কৰি ল'ব লাগিব তোমালোকে এতিয়া চোৱা এনেকুৱা কোৱেশ্চন সলভ কৰিবলৈ হলে এইটো ফৰ্মুলা পেলাবলৈ হলে আমাক কাৰ ভ্যালু লাগিব n ৰ ভ্যালু লাগিব a ৰ ভ্যালু লাগিব আৰু d ৰ ভ্যালু লাগিব যেটো আমাক কোৱেশ্চনত কৈছে যে প্ৰথম 20টা পদৰ যোগফল গতিকে আমি ইয়াত পাইছো according to question n ৰ ভ্যালু কিমান হ'ব প্ৰথম 20টা পদৰ যোগফল গতিকে n 20 তাৰপিছত a হ'ব প্ৰথম পদ a মানে কিমান আছে 1 তাৰপিছত d হ'ব দ্বিতীয় পদ মাইনাস প্ৰথম পদ d তৃতীয় পদ আছে 3 মাইনাস প্ৰথম পদ হ'ল কিমান 1 3 ৰ পৰা যদি 1 বাদ দিও কিমান হ'ব 2 গতিকে আমি n পাইছো a পাইছো d পাইছো গতিকে s20 ৰ ভ্যালু এতিয়া আমি আৰামসে ল'ব পাৰিম সো এদিকে s20 n/2 n মানে কিমান 20 গতিকে 20/2 whole into twice a plus n-1 whole into d 2 into a মানে কিমান 1
প্লাস n minus 1 n মানে 20 minus 1 whole into d d মানে কিমান 2 into 2 এতিয়া এটো আমি সিম্পলিফাই কৰিম সোয়া 2 20 যদি কাটো 10 বাৰ যাব 2 20 10 বাৰ তাৰ পিছত ভিতৰত 2 1 গুণ 2 প্লাস 20 ৰ পৰা 1 গলে 19 19 2 গুণ এটো মানে 19 19 2 গুণ 38 38 this one 10 10 ৰ লগত এই ব্ৰেকেটটো কি হৈ আছে পূৰণ গতিকে যেতিয়া আমি এই ব্ৰেকেটৰ কামখিনি কৰি দিম তেতিয়া ব্ৰেকেট উঠি যাব 2 plus 38 is equal to 40 মানে 2 plus 38 is equal to কিমান 40 এতিয়া 2 আৰু 38 যোগ কৰিলে 40 হ'ব এতিয়া পূৰণ কৰি দিম 10 পূৰণ 40 1 4 গুণ 4 আৰু শূন্য কেটা দুটা গতিকে এই এপিটোৰ 13579 এই এপিটোৰ প্ৰথম 20টা পদৰ যোগফল হ'ব 400 গতিকে বি নম্বৰ অপচনটো কাৰেক্ট গতিকে আমি পালো এপিটোৰ প্ৰথম 20টা পদৰ যোগফল কিমান 400 গতিকে এনেকুৱা কোৱেশ্চন এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হ'ব তোমালোকৰ গতিকে এই ফৰ্মুলাটো মুখস্থ কৰি লিখিব Sn = n/2 whole into twice plus n-1 whole into d এতিয়া সো আৰু এটা ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল প্ৰথম 100টা স্বাভাৱিক সংখ্যাৰ যোগফল কিমান হ'ব এটো তোমাক উলাব দিছে অপচন আছে 5000 বি নম্বৰ অপচন আছে 4950 সি নম্বৰ আছে 5050 ডি নম্বৰ আছে 5150 ইয়াৰ পৰা কোনটো শুদ্ধ উত্তৰ হ'ব এটো তোমাক উলিয়াব দিছে যেটো প্ৰথম 100টা স্বাভাৱিক সংখ্যাৰ যোগফল উলাব দিছে তেতিয়া হলে এপিটো হ'ব আমি যেহেতু জানো স্বাভাৱিক সংখ্যা সদায় কিহৰ পৰা আৰম্ভ হয় একৰ পৰা আৰম্ভ হয় গতিকে এপিটো হ'ব 1 2 3 এনেকে যায় প্ৰথম কেইটা স্বাভাৱিক সংখ্যা যোগফল 100টা স্বাভাৱিক সংখ্যা যোগফল উলাব দিছে যেহেতু প্ৰথম 100টা স্বাভাৱিক সংখ্যাৰ যোগফল উলাব দিছে মানে s100 উলাব দিছে সেইকাৰণে n ৰ মান কিমান হ'ব according to question n ৰ মান হ'ব 100 কিন্তু এপি মতে n ৰ মান কিমান হ'ব 100 কাৰণ 100 টো কি হৈ আছে এপি অন্তিম পদ শেষৰ পদ হৈ আছে গতিকে ইয়াতে n ৰ মান কিমান হ'ব 100 এতিয়া তোমাক উলাব দিছে s100 মানে প্ৰথম 100টা পদৰ প্ৰথম 100টা স্বাভাৱিক সংখ্যাৰ যোগফল গতিকে s100 ৰ আমি যেহেতু এটা সূত্র জানো Sn = n/2 whole into a plus an মানে এটো এটা ফর্মুলা আছিল আৰু এটা ফর্মুলা আছিল Sn = n/2 whole into আৰু এটা আছিল Sn = n/2 whole into twice এটো হ'ব twice plus an সরি এটো a plus an ঠিকই আছে আৰু এটা ফর্মুলা আছিল Sn = n/2 whole into twice plus n-1 whole into d আমি এটো ফর্মুলা ইউজ কৰিম কাৰণ ইয়াতে a ৰ ভ্যালু দি আছে an ৰ ভ্যালু দি আছে n ৰ ভ্যালু দি আছে গোটেইটা ভ্যালু যেটো দি আছে গতিকে আমি এটো ফর্মুলা ইউজ কৰি প্ৰথম 100টা স্বাভাৱিক সংখ্যাৰ যোগফল উলাই দিম গতিকে এটো ফর্মুলা যদি ইউজ কৰো Sn মানে s100 = n/2 n মানে কিমান 100 গতিকে 100/2 ব্র্যাকেট a plus an এতিয়া a মানে কিমান আছে এতে a মানে আছে তোমাৰ a ৰ ভ্যালু কিমান আছে ইয়াতে 1 plus an ৰ ভ্যালু কিমান আছে 100 an ৰ ভ্যালু আছে 100 এতিয়া আমি এটো ক্যালকুলেট কৰিম সোয়া 2 1 যাব কিমান বাৰ 50 বাৰ ইনটু এই ব্র্যাকেটটো পূৰণ হৈ আছে ব্র্যাকেটৰ মাজত 1 + 100 1 আৰু 100 যোগ কৰিলে কিমান হ'ব 101 এতিয়া আমি এটো পূৰণ কৰি দিম সো 5 1 গুণ 5 5 0 গুণ 0 5 1 গুণ 5 আৰু এটা কি আছে 0 গতিকে প্ৰথম 100টা স্বাভাৱিক সংখ্যাৰ যোগফল হ'ব 5050 গতিকে এনেকুৱা কোৱেশ্চনত যদি n a আৰু n ৰ ভ্যালু দিয়া থাকে তেতিয়াহলে আমি Sn ৰ এটো সূত্ৰ ইউজ কৰিম আৰু যদি d ৰ ভ্যালু দিয়া থাকে a ৰ ভ্যালু দিয়া থাকে n ৰ ভ্যালু দিয়া থাকে তেতিয়াহলে আমি Sn ৰ এটো সূত্ৰ ইউজ কৰিম এদিকে প্ৰথম 100টা স্বাভাৱিক সংখ্যাৰ যোগফল হ'ব কিমান 5050 গতিকে অপচন সি ইজ কারেক্ট ফর্মুলা দুটা মুখস্থ কৰি লবা ইম্পৰ্টেন্ট ফর্মুলা
তে সো আৰু এটা ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল 3333 এই এপিটোৰ প্ৰথম 20টা পদৰ যোগফল কিমান হ'ব উলিয়াব দিছে। অপচন দি আছে এ নম্বৰ 30, বি নম্বৰ 60, সি নম্বৰ 90 আৰু ডি নম্বৰ 120। গতিকে প্ৰথম 20টা পদৰ যোগফল ওলাব দিছে এই সমান্তৰ প্ৰগতিটোৰ। এতিয়া প্ৰথম 20টা পদৰ যোগফল মানে s20 মান ওলাব দিছে। s20 what s20 মান ওলাব দিছে। গতিকে যেহেতু 20টা পদৰ যোগফল ওলাব দিছে গতিকে n ৰ মান কিমান হ'ব 20। হিয়াৰ n = 20, n ৰ মান কিমান হ'ব 20। আৰু যেহেতু ap ত আমি গুছি যাম a আৰু d ৰ ভ্যালু উলিয়াবলৈ। যেহেতু sn উলিয়াব লাগিব, sn উলিয়াবলৈ হলে a লাগে আৰু কি লাগে d লাগে। n ৰ ভ্যালু আমি অলৰেডি পাইছো। গতিকে প্ৰথম পদটোই হ'ব a। গতিকে ইয়াতে প্ৰথম পদ আছে 3, a = 3 আৰু d ৰ মান হ'ব দ্বিতীয় পদ মাইনাস প্ৰথম পদ। b = দ্বিতীয় পদ আছে 3 মাইনাস প্ৰথম পদ আছে কিমান 3। 3 পৰা 3 বাদ দিলে কিমান থাকে 0। গতিকে d ৰ মান পালো 0, a ৰ মান পালো 3 আৰু n ৰ মান পালো 20। এতেকে s20 ওলাম আমি এতিয়া প্ৰথম 20টা পদৰ যোগফল। এতেকে s20 = n/2 ফৰ্মুলা আছিল sn = n/2 whole into twice a plus n - 1 whole into d। so s20 = n/2। n মানে কিমান পাইছো n মানে 20। গতিকে 20/2 ব্ৰেকেট 2a 2 into a মানে কিমান পাইছো 3 তাৰ পিছত প্লাস n - 1 whole into d n মানে 20 minus 1 whole into d d মানে কিমান পাইছো 0। গতিকে 2 যদি আমি 20ত কাটো কিমান বাৰ যাব 10 বাৰ। আৰু ইয়াতে আছে 2 3 গুণ 6 যোগ দেছো 20ৰ পৰা 1 গলে 19, 19 শূন্য গুণ 0। আমি জানো 0 লগত কোনো এটা সংখ্যা পূৰণ কৰিলে আনসাৰ কি হয় সদায় 0 হয়। গতিকে এতিয়া 10 ৰ লগত এই ব্ৰেকেটটো পূৰণ হৈছে, ব্ৰেকেট তুলি দিলে পূৰণ হ'ব। 6 ৰ লগত যদি 0 যোগ কৰো কি হ'ব 6, 6 আৰু 0 কিমান 6। এতিয়া পূৰণ কৰিম 10 পূৰণ 6, 10 6 গুণ কিমান 60। গতিকে আমি পালো এই এপিটোৰ 3333 এই এপিটোৰ প্ৰথম 20টা পদৰ যোগফল 60। গতিকে অপচন বি নম্বৰ অপচনটো কাৰেক্ট হ'ব। এটো এটা ইম্পৰ্টেন্ট অংক, ভালকে চাবা। এতিয়া সো এইটো ভিডিঅ'ৰ আজিৰ ভিডিঅ'ৰ অন্তিমটো ভিডিঅ' হ'ব। তো জনে প্ৰথম আহিছা চাই আছা মোৰ চেনেলটো, গতিকে এটা ৰিকুৱেষ্ট তোমালোকক মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ফ্ৰেণ্ডসকলৰ লগত শ্বেয়াৰ কৰি দিবা। সো অন্তিমটো ভিডিঅ' চোৱা। কোৱেশ্চন কৈছে 10 6 2 এনেকে এপি গৈ আছে 10 6 2 ইয়াৰ পিছত আৰু আছে এই এপিটোৰ 16তম পদটো কি হ'ব তোমাক লিখিব দিছে। গতিকে এটা এপি এটা সমান্তৰাল প্ৰগতিৰ যদি কোনোবা এটা পদ তোমাক উলিয়াব দিয়ে তেতিয়া হলে তাতে তোমাৰ a আৰু d ৰ মানৰ দৰকাৰ পৰে। কারণ a আৰু d ৰ ভ্যালু দৰকাৰ পৰিব। গতিকে আমি ফাৰ্স্ট কাম হ'ব আমাৰ ইয়াতে a আৰু d ৰ মানটো আমি ওলাই লম। চোৱা ইয়াত a মানে কিমান আছে, ইয়াত a মানে আছে 10 প্ৰথম পদ আৰু d মানে আছে দ্বিতীয় পদ মাইনাস প্ৰথম পদ। দ্বিতীয় পদ কিমান আছে 6, 6 ৰ পৰা আমি যদি প্ৰথম পদ মাইনাস কৰো 6 মাইনাস 10, 6 ৰ পৰা 10 মাইনাস কৰিলে 6 আছে প্লাসত 10 আছে মাইনাসত। গতিকে মাইনাসত থাকিব 4। গতিকে d ৰ মান কিমান পালো 4। আমাক ওলাব দিছে 16তম পদ। এতেকে a16 ত আমি লিখিব পাৰো a plus 15d। গতিকে আমি ভ্যালু বহাই যাম a মানে 10 plus 15 into d, d মানে কিমান পাইছো -4। this one 10 এটো পূৰণ হৈ আছে। গতিকে আমি প্লাস আৰু মাইনাস পূৰণ কৰিম, প্লাসে মাইনাসে মাইনাস 15 4 গুণ 60। সো প্লাসত আছে 10 আৰু মাইনাসত আছে 60। কিহত বেছি আছে মাইনাসত বেছি আছে। কিমান বেছি আছে 60 ৰ পৰা 10 মাইনাস কৰিলে থাকিব মাইনাসত আছে 50 বেছি আছে। গতিকে 10 6 2 এনেকে যাই 16 নম্বৰত যেটো আমি পদ পাম এই পদটো কিমান হ'ব -50। 10 6 2 এই এপিটোৰ 16তম পদটো হ'ব -60। তো থ্যাংক ইউ ভিডিওটো চোৱাৰ কাৰণে। তো এনেকে মই প্ৰত্যেক দিনা প্ৰত্যেকটো চেপ্টাৰ এমসিকিউ আনিম যেটো এক্সামৰ কাৰণে বহুত ইম্পৰ্টেন্ট হ'ব। আৰু মই প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন কেটা কৰাই থাকিম।
আৰু মোৰ লগত থাকিবা বুলি আশা ৰাখিছোঁ। ধন্যবাদ।